সকলোৰে বাবে লৈ আহিছোঁ আজি মোষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজ। নিম্নলিখিত কোনটো ৱেব ব্ৰাউজাৰ হয়? উত্তৰ ডি এই সকলোবোৰ। পৃথিৱীৰ প্ৰথম হিন্দী ভাষা কোৱা ৰবটটোৰ নাম কি? অপশ্যন এ ৰশ্মি। দ্বিতীয় বিশ্বযুদ্ধ কোন বছৰত আৰম্ভ হৈছিল? অপশ্যন চি 1939 চনত। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? অপশ্যন চি ৰাজস্থান। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 1 KB কিমান বাইটৰ সমান? অপশ্যন এ 1024 বাইট। নিম্নলিখিত কোনটো প্ৰাণী পানী অবিহনে আটাইতকৈ দীঘল সময় জীয়াই থাকিব পাৰে? অপশ্যন চি নিগনি। কম্পিউটাৰ ব্যৱহৃত IC চিপটো তৈয়াৰ কৰা হয়? অপশ্যন চি চিলিকনেৰে। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল উপকূল আছে? অপশ্যন চি গুজৰাট। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? অপশ্যন ডি বুধ। নিম্নলিখিত কোনটো ৰং শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়? অপশ্যন বি বগা। ভাৰতৰ ৰাষ্ট্ৰগান কি? অপশ্যন বি জনগণ মন। ভাৰতৰ ৰাষ্ট্ৰগান জনগণ মন লেখক কোন? অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। নিম্নলিখিত কোনটো এটা ইনপুট ডিভাইচ? অপশ্যন বি মাউচ। নেমুত পোৱা এচিডৰ নাম কি? অপশ্যন ডি চাইট্ৰিক এচিড। ভাৰতৰ ৰাষ্ট্ৰগীত কি? অপশ্যন এ বন্দে মাতৰম। ভাৰতৰ ৰাষ্ট্ৰগীত বন্দে মাতৰমৰ লেখক কোন? অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। চানি শৰীৰৰ কোনটো অংশৰ সৈতে সম্পৰ্কিত এক ৰোগ? অপশ্যন চি চকু। সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা মহাদেশ কোনখন? অপশ্যন বি এছিয়া। নিম্নলিখিত কোনটো এটা চাৰ্চ ইঞ্জিন নহয়? অপশ্যন ডি ইনষ্টাগ্ৰাম। LBW শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত? অপশ্যন চি ক্ৰিকেট। নিম্নলিখিত কোনটো খেল এটা ইনডোৰ খেল হয়? অপশ্যন ডি টেবুল টেনিছ। পৃথিৱীৰ আটাইতকৈ সৰু সাগৰখনৰ নাম কি? অপশ্যন চি আৰ্কটিক মহাসাগৰ। জোহান্সবাৰ্গ কোনখন দেশৰ? ডি দক্ষিণ আফ্ৰিকা। ফ্ৰান্সৰ ৰাজধানী কি? অপশ্যন চি পেৰিছ। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? অপশ্যন এ ভাৰত ৰত্ন। ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো? অপশ্যন বি পৰমবীৰ চক্ৰ। পৃথিৱীত মুঠ মহাসাগৰৰ সংখ্যা কিমান? অপশ্যন এ 5। চীনৰ ৰাজধানী কি? অপশ্যন এ বেইজিং। কোন সময় ৰামধেনু দেখা যায়? অপশ্যন বি বৰষুণ। কম্পিউটাৰৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন বি 2 ডিচেম্বৰ। কোন বছৰত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল? অপশ্যন চি 1975।
কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন বি চাৰ্লছ বেবেজ। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যন বি সৰোজিনী নাইডু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।